নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ আৰু এইফালে চাওক আজি আমি এটা ভিডিঅ' শ্বুটিং কৰিলোঁ ভিডিঅ'টো ইতিমধ্যে আপোনালোকে যিসকলে ৰেগুলাৰ চাই তেওঁলোকে চাবলৈ পালেই জীৱনৰ ইটো ইউটিউব চেনেলটোত আৰু ইয়াতে আমি শ্বুটিং সামৰি খানাটো খাই দিছো মানে শ্বুটিংটো বা ভিডিঅ'টোৱে আছিলে পিকনিকৰ গতিকে পিকনিকৰ ভিডিঅ'টো বনালো কিন্তু খোৱাটো আমি সকলোৱে একেলগে লৰাই লুৰিয়া সব পিলু পালা গোটেইখিনি সামৰি আনি প্লানি ইয়াতে বহিলো আৰু হঠাতে কি হ'ল আমাৰ ইয়াতে আলহী আহি ওলালহি শ্বুটিং স্থলীতে আৰু আলহী মানে আমাৰ ভিডিঅ' চাই থাকে ভিডিঅ' চাই ভাল পাওঁ বুলি কৈছে আৰু তেখেতে আজি মানে আচৰিত এইফালে চাও আলহীজন এইয়া মিতিৰৰ ঘৰলৈ আহিছিলে ফুৰিবলৈ আৰু আহোঁতে আমাক তাতে শ্বুটিং কৰি থকা দেখি পাই তেওঁ খুব ভাল পালে আমিও ভাল পালোঁ লগ পাই কথাস্তা পাতি বহুত ভাল লাগিলে আৰু সেইকাৰণে কি হ'ল যেটো শ্বুটিঙৰ ঠাইতে ওলালেহি আমিও খাবলৈ লৈছিলোঁ গতিকে আলহী সকলোকে আমি ইয়াতে আনিলোঁ আনি প্লানি সকলোৱে একেলগে মিলিজুলি খাই আছোঁ আৰু দেখিছেনে আমাৰ শ্বুটিঙৰ বা কেমেৰাৰ আঁৰত বহুত মানুহ থাকে কেমেৰাৰ আঁৰত থকা মানুহখিনি হৈছে এই সকল চাও অকণমানি গিটা ইহঁতকেইটা আমাৰ 12 বজাই দিয়ে যেনেকৈ যি কি নহ'লেও তেনেকৈ আমি হাঁহি ফূৰ্তিৰে শ্বুটিং কৰি আছোঁ ভিডিঅ' বনাই আছোঁ আপোনালোকলৈ আগবঢ়াই আছোঁ ভাল লাগিছে আপোনালোকৰ মৰম পাই আশীৰ্বাদ পাই আৰু ভৱিষ্যতেও কামনা কৰিম কাৰণ আপোনালোক অবিহনে আমি একোৱেই নহয় গতিকে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ বহুত ধন্যবাদ আৰু বিশেষ দেখাবলৈ নাই ভিডিঅ'টোত আৰু আমাৰ এখেতে আমাক শ্বুটিং স্থলীতে এৰি থৈ যায়গে খেল বুলিলে পাগল মানুহটো গতিকে খেলৰ মানে ফিল্ডত প্ৰেক্টিছ হৈ থাকে গতিকে খেলিবলৈ ফুটবলৰ গ'ল গৈ আমাক এৰি থৈ আকৌ গধূলিহে নিবহি গতিকে আমি য'ত শ্বুটিং কৰোঁ তাতে ৰৈ দিলোঁ আৰু গধূলিলৈকে আৰু এফালে খানা আছিলে মাংস আৰু মাংস দুবিধ মাংস এবিধ মাংস আছিলে গাহৰি আৰু গাহৰি নোখোৱাৰ কাৰণে আছিলে ব্ৰইলাৰ মাংস এয়া আলহীয়ে খৰধৰকৈ বনাইছে লৰাই লুৰিয়ে মুঠতে মানে ব্ৰইলাৰখিনি আলহীয়ে বনালে আৰু ইখিনি আমি শ্বুটিং কৰি থাকোঁতে বনালোঁ দেৰি গ'লগে যে কি নহওক খাবলৈ ভালে হৈছিলে কাৰণ খাবলৈ খুদাই হ'লেও মানে লগত খালে ভাল লাগে আলহী কৈ আছোঁ যে আচলতে আলহী দুগৰাকী মেইন আলহীগৰাকী আচলতে এইগৰাকীহে তেখেতে নুলিয়াবলৈ কৈছে লাজ কৰিছে আৰু তেখেতৰ লগতহে সেই ভাইটিজন আহিছিলে গতিকে তেনেকৈ এইগৰাকী আলহীয়ে ব্ৰইলাৰ মাংস বনালে আৰু আমি সকলোৱে ইয়াতে বহি খালোঁ আৰু এইফালে চাওক আজি আমি ভিডিঅ' এটা বনাইছিলোঁ নাজানো এই ভিডিঅ'টো মই আপলোড কৰিম নে নকৰিম মানে মোৰ বৰ মনপুত নহ'ল কেতিয়াবা এনেকৈ মনপুত নহ'লে এটা ভিডিঅ' কাটছিতহে বাৰু সদায়ো নহয় বছৰত এটামান এনেকুৱা হয় গতিকে এই ভিডিঅ'টো আপলোড কৰিম নে নকৰিম মই ক'ব নোৱাৰিছোঁ কাৰণ মোৰ মনপুত নহ'ল আৰু এইফালে মানে আমাৰ কইনা এজনী বনাইছিলোঁ কইনাই বহুত লাজ কৰিছে আমি কইনাক মানে বুজাবলগীয়া হৈছে বহুত বুজাই মেলি উলিয়াইছোঁ আজি কইনাজনী সেইজনী আৰু ইয়াত ডায়লগ ডেলিভাৰী হোৱাৰ পিছত মানে কেনেকুৱা এটা কাণ্ড হ'ল এনেকুৱা এটা কাণ্ড হ'ল যিটো কাৰণে নেকি হাঁহি দেখিছেনে পূজাৰ চকুৰ পানী বাগৰি অৱস্থা বেয়া চকুৰ পানী নাকৰ পানী একাকাৰ হৈ গৈছে আৰু আমাৰো হাঁহি অৱস্থা বেয়া পেটৰ বিষ উঠি গৈছেগে আৰু আমাৰ অন্য কথাত হাঁহি নথলিলেও এই যি ধৰণে হাঁহিছে মানে সেইটোতে আমিও মানে হাঁহিয়ে ক'ব নোৱাৰা হৈ গৈছোঁ 32টা দাঁত ওলাই গৈছেগে আজি যি কি নহওক গতিকে শ্বুটিঙত আপোনালোক বহুতে সোধে মানে যে আমি কমেডি ভিডিঅ'বিলাক বনাই থাকোঁতে আমাৰ হাঁহি উঠে নে নুঠে কি কম আমাৰ মানে কেনেকুৱা হাঁহি উঠে সেইটো মানে যি আমাৰ লগত এক্টিং কৰিছে সিহে গম পায় আৰু আচলতে সেইটোৱে গম পায় নে কমেডি ভিডিঅ'বিলাক বনাই থাকোঁতে আপোনালোকে চাই হাঁহিবলৈ পায় কিন্তু আমাৰ কথাটো হ'ল যে আমি যেতিয়া শ্বুটিং কৰোঁ তেতিয়া আমি খুব ফূৰ্তি কৰোঁ খুব হাঁহিব পাৰোঁ আৰু মানে সেইটোৱে আমাক বহুত এটা শক্তি দিয়ে মানে গতিকে টেনশ্যন লৈ বা কিবা লৈ আমাৰ ভিডিঅ'বিলাক বনোৱা নহয় হাঁহি ফূৰ্তিৰে ধুনীয়াকৈ মানে ভিডিঅ'খিনি বনোৱা হয় এনেকৈ আপোনালোকে আমাৰ ভিডিঅ'খিনি চাই হাঁহি সুখত থাকক দুখবোৰ পাহৰি যাওক তাকে ভাবিছোঁ আৰু চেষ্টা কৰি যাম হহুৱাবলৈ আৰু আমিও যাতে একেলগে এনেকৈ হাঁহি যাব পাৰোঁ তাৰ কাৰণেও আপোনালোকে আমাক আশীৰ্বাদ দি থাকিব দেই আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ বাই বাই